আজি পনীৰ ৰেচিপি হ'ব। পনীৰ বনাব ৰাতি। কি কি দিব? পিঁয়াজ লৈছোঁ, তেজপাত, নহৰু আৰু জলকীয়াৰ পেষ্ট বনাই লৈছোঁ। নহৰু আৰু পিঁয়াজ দিলেই পিঁয়াজ দি কেৰাহীত দুজনী ৰান্ধনী আমাৰ তাৰমানে এয়া আলু নিদিয়ে, এতিয়া নিদিয়ে, পিঁয়াজখিনি ফ্ৰাই কৰি লওঁ। গ্ৰীণ মটৰ দেখা দি গ্ৰীণ মটৰ আলু আলুটো অপচনেল। নহৰু পিঁয়াজ আৰু জলকীয়া পেষ্ট কৰিছে। এতিয়া তেজপাতবিলাক দি দিম। ধুনীয়া দেখোন। তোকো কি বনাবি আজি? ধন্যবাদ। পিঁয়াজখিনি ভাজি লওঁ ৰঙচুৱা কৰি। এতিয়া নহয়, পিঁয়াজখিনি ৰঙচুৱা হ'ব লাগিব। ভাল লাগছে? জিভা পানী পৰছে নেকি? ধুনীয়া গোন্ধ ওলাইছে দেই। কি দিলি? নহৰু আৰু পিঁয়াজ জলকীয়াৰ পেষ্টটো দি দিলোঁ। নহৰু আৰু পিঁয়াজৰ পেষ্ট, জলকীয়া, ৰঙা জলকীয়া একদম। এতিয়া মই ইয়াত আলু দি দিম, মছলাখিনি তেতিয়াহে মিক্স হ'ব আলুৰ লগত। আমাৰ ৰান্ধনী, লিটিল ৰান্ধনী আগবাঢ়ি আহিছে নিজে আগ্ৰহ কৰি, সেয়ে বহুত। ময়ো শিকছোঁ, ময়ো সৰুৰ পৰা ভাত ৰান্ধছোঁ। দ্বিতীয় শ্ৰেণী, তৃতীয় শ্ৰেণীৰ পৰাই মই ভাত ৰান্ধছোঁ। আগতে মই শুকান জলকীয়া নহ'লে মই আঞ্জা নাৰান্ধো। শুকান জলকীয়া লাগবই মোক। মাংস থাকিলেতো আৰু বেছি লাগিব। শুকান জলকীয়া নহ'লে মই মাংস বনাব নোৱাৰোঁ। গ্ৰীণ মটৰ দি আছে। মছলা দি গ্ৰীণ মটৰ। নাই কেৰাহী উঠি যাব। ধুনীয়া হৈছে। গন্ধই পাই আছো টুকুৰি এতিয়া। জাল নিদিওঁ আৰু। জ্বালাটা পেষ্ট করে দিছে। জ্বালা, পিঁয়াজ, নহৰু, আদা। ঢাকন দিব লাগছে। গৰম পানী দিছে ইয়াতে। আঞ্জাত দিব লাগিব গৰম পানী। বা নতুন ৰান্ধনী কিবা লাগ নাপায়, তথাপিতো চেয়াৰ উঠি নাচি ৰান্ধি আছে।
ধুনীয়া গন্ধ ওলাইছে দেই কি দিছে পানী ধুনীয়া দৈ দিয়া নাই দৈ দিছা পইচা দিয়া নাই ভাতৰ কি হুইচেল মাৰা নাই কিয় এইয়া টুকুপিঠা পুৰি আছে এইয়া এইফালে মাকে ভাত বনাই আছে কিতাপ পঢ়ি আছে নিজেও কিতাপ পঢ়াব পাৰে ৰ পঢ়াই দিও আছে মোৰ মাজে মাজে দি অলপ পঢ়াই না শুনো কি লিখছে চাং হয়তো ধুনীয়া লিখছে তুমি ABCD লিখছা আৰু 1 2 3 লিখছা ঠিকে আছে ওচৰত আৰু কি গাজৰ আৰু কি মটৰ দেখোন ঠিকে আছে ধন্যবাদ ভালকে লিখা শুনা ডাঙৰ স্কুল নাযা লাগা মোৰ ভাগৰ লাগছে স্কুল যাতে যাতে খোজকাঢ়ি যাই আছোঁ মোৰ ভাগৰ লাগছে ৰাস্তাত বহা জেগা নাই এইটো বহি আছে এই শুনো ৰাস্তা এতিয়া মোনা নলোৱাকে উঠিলি স্কুটি ল'ব তুমি চলাব পাৰবা দুধ নদীৰ পাৰত আৰু মই কি ধুনীয়া একদম মনোমোহা দৃশ্য কি বোলে এইবিলাক তাতে মাছ মাৰে তুমি মাছ মাৰিব নোৱাৰা একদিনতে এইটো জাতা বুলি কয় মাছ মাৰে কোনটো কোনটোৱে এইটো কি হ'ব টপলা এইটো বেয়া বস্তু মুনু কোনটো লাগছে নামই নাযাওঁ